গুড মৰ্নিং ষ্টুডেণ্টছ। আজি মই অংকুৰৰ সাধাৰণ জ্ঞান জিকে সাধাৰণ জ্ঞান এই কিতাপখন পঢ়াম। এই চোৱা কিতাপখন চোৱা। তোমালোকে কি কৰিবা, প্ৰথম অধ্যায়ৰ এই 1 নম্বৰ কুৱেশ্যনটো তোমাৰ নাম কি, তুমি কি ক'বা, মোৰ নাম যিটো হ'ব সেইটো ক'বা। তাৰপিছত তোমাৰ দেউতাকৰ নাম কি, মোৰ দেউতাকৰ নাম যিটো হয় সেইটো ক'বা। তোমাৰ মাকৰ নাম কি, মোৰ মাকৰ নাম যিটো হ'ব সেইটো ক'বা। তাৰপিছত চোৱা, তাৰপিছত নিজৰ গাঁৱৰ পৰিচয় 9 পৃষ্ঠা নাম্বাৰ 9। ইয়াত আছে তোমাৰ ঘৰখন গাঁৱত নে চহৰত। তুমি কি ক'বা, মোৰ ঘৰখন গাঁৱত হ'লে গাঁৱত ক'বা, চহৰত হ'লে চহৰত ক'বা। এই নিজৰ গাঁৱৰ পৰিচয়ৰ 1 নম্বৰ কুৱেশ্যনটো দাগাই লোৱা। তাৰপিছত আছে 10 নম্বৰটো, চুবুৰী কাক বোলে, চুবুৰী কাক বোলে। কেইবাটাও ঘৰ লগ লাগি এটা চুবুৰী গঠিত হয়। কেইবাটাও ঘৰ লগ লাগি এটা চুবুৰী গঠিত হয়। তাৰপিছত নিজৰ চহৰ চোৱা, নিজৰ চহৰৰ 1 নম্বৰ কুৱেশ্যনখন চোৱা। 1 নম্বৰ, তোমাৰ চহৰখনৰ নাম কি, ক'বা মোৰ চহৰখনৰ নাম গৌৰীপুৰ হ'লে গৌৰীপুৰ ক'বা, যিটো হয় সেইটো ক'বা। তাৰপিছত তোমাৰ চহৰত হাট বহেনে 6 নম্বৰ 12 পৃষ্ঠাৰ 6 নম্বৰখন চোৱা। তোমাৰ চহৰত হাট বহেনে, ক'বা আমাৰ চহৰত হাট বহে। তাৰপিছত 12 পৃষ্ঠাৰ 8 নম্বৰখন চোৱা। তোমাৰ চহৰত চিকিৎসালয় আছেনে, ক'বা মোৰ চহৰত চিকিৎসালয় আছে। তাৰপিছত তোমাৰ থানাৰ নাম কি, 13 পৃষ্ঠাত 14 নম্বৰ। তোমাৰ থানাৰ নাম কি, মোৰ থানাৰ নাম গৌৰীপুৰ থানা। আচ্ছা, তোমাৰ জিলাৰ নাম কি, 16 নম্বৰ। 16 নম্বৰ কি ক'বা, তোমাৰ জিলাৰ নাম কি।